বৃহত্তৰ দেনগাঁও আঞ্চলিক নাগৰিক সমাজৰ বিষয়ববীয়াসকল, সন্মানীয় দেনগাঁও বজাৰ সমিতিৰ বিষয়ববীয়াসকল, দেনগাঁও কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিষয়ববীয়াসকল, দেনগাঁও শাখাৰ কাৰ্বি লামেট আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আজি সমবেত হোৱা দেনগাঁওবাসী ৰাইজ, এই বৃহত্তৰ দেনগাঁও অঞ্চলৰ মোৰ শ্ৰদ্ধাৰ অগ্ৰজসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, আজি আমি যিটো ক্ষণত আমি উপবিষ্ট, ই সঁচাকৈ এটি মৰ্মান্তিক সময় আমাৰ বাবে। আজি সমগ্ৰ ৰাজ্যজুৰি যোৱা ৮ তাৰিখে সংঘটিত হৈ যোৱা সেই বৰ্বৰ কাণ্ডটিৰ বাবে স্বৰ্গীয় নীলোৎপল দাস আৰু অভিজিত নাথৰ তেওঁৰ পবিত্ৰ আত্মাৰ সদ্গতিৰ বাবে আজি আমি যি এই মৌন সভা তথা আমি মৌন সমদল আমি ইতিমধ্যে বাহিৰ কৰিলোঁ। ইয়াৰ দ্বাৰা আমি এইটোকে আমি অৱগত কৰাব বিচাৰিছোঁ সমগ্ৰ আমাৰ অঞ্চলটো তথা সকলো পক্ষকে আমি বিনম্ৰতাৰে এই কথাটি আমি জ্ঞাত কৰাব বিচাৰিছোঁ যে যি ঘটনাক্ৰম ইতিমধ্যে হৈ গ'ল, এই ঘটনাক্ৰম অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি এই বৃহত্তৰ নাগৰিক সমাজ তথা আমি বৃহত্তৰ এই অঞ্চলৰ জনসাধাৰণে এনেধৰণৰ ঘটনাত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ নিন্দা আমি প্ৰকাশ কৰিছোঁ, ঘৃণাৰে আমি উপচাই দিব বিচাৰিছোঁ তেওঁলোকক। আৰু সেই অপশক্তিক, যি অপশক্তিৰ দ্বাৰা আজি এনেধৰণৰ কাৰ্য সংঘটিত হ'ল, তাৰ বাবে আমি লজ্জিত। সমগ্ৰ দেনগাঁও অঞ্চলৰ এই বৃহত্তৰ অঞ্চল, আমাৰ ইয়াৰ পৰা মাথো 7 কিলোমিটাৰ আঁতৰত যিটো পাঞ্জুৰি কছাৰী গাঁও নামৰ ঠাইটুকুৰাত যি ঘটনা সংঘটিত হৈছে, এই ঘটনাত ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ যৎপৰোনাস্তি তেওঁলোকৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইতিমধ্যে গ্ৰহণ কৰিছে, তাত আমি সন্তুষ্ট। আমি আশা কৰিম যে এই ঘটনাটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি, সি লাগিলে যিকোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যিয়ে নহওক, এই পাষণ্ডসকলক সোনকালে অনতি বিলম্বে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, উপযুক্ত শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। আমি এই বৃহত্তৰ সমাজৰ হৈ আমি আহ্বান কৰিছোঁ সকলো জাতি জনগোষ্ঠী ৰাইজক যে পৰৱৰ্তী আহি থকা দিনবোৰত আমাৰ মাজত যদি সাতাম পুৰুষে শান্তি সম্প্ৰীতি যি আমাৰ সমন্বয়, এই সমন্বয় যাতে কোনো শক্তিয়ে আমাক ইয়াত ভাঙি চুৰমাৰ কৰিব নোৱাৰে, তাৰ বাবে সকলো পক্ষ আমি সচেষ্ট হ'ব লাগিব। আৰু সকলোৰে আন্তৰিক সহযোগিতা পৰৱৰ্তী সময়ত দেখা দিব পৰা যিকোনো আশংকা বা যিকোনো ধৰণৰ শংকাৰ পৰা যাতে আমি মুক্ত হৈ এতিয়া আমাৰ ইতিমধ্যে আমাৰ মাজত যি বিয়পালে যিটো আমাৰ দুৰ্নামৰ চেকা আমি বহন কৰিবলগীয়া হৈছে, এই দুৰ্নামৰ চেকা যাতে আমি মচিব পাৰোঁ। ইয়াৰ মচাটো বাৰু অসম্ভৱেই, তথাপিতো আমাৰ মাজত যি সম্প্ৰীতি সমন্বয় ই যাতে আজীৱন থাকে, কাৰো মাজত যাতে ভুল বুজাবুজি নহয়। সমগ্ৰ অসমবাসীলৈ আমি এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে কাৰ্বি আংলংবাসী ৰাইজ এই ঘটনাৰ বাবে সম্পূৰ্ণ কাৰ্বি আংলংবাসী ৰাইজ জগৰীয়া নহয়। কেইজনমান দুষ্ট ব্যক্তি, কেইজনমান পাষণ্ডৰ বাবে কাৰ্বি আংলংবাসী ৰাইজ কেতিয়াও দায়ী হ'ব নোৱাৰে। কাৰ্বি আংলংবাসী হৈ আমি সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যে আমাক আপোনালোকে ভুল দৃষ্টিৰে আমাক নাচাব, আমাক আপোনালোকে সেই অপৰাধীৰ তোলাচানীত আমাক নুতুলিব। আমি আপোনালোকক বিনম্ৰ অনুৰোধ কৰোঁ যে যি ঘটনা ঘটিছে তাৰ বাবে আমি চৰমভাৱে লজ্জিত। আমি আপোনালোকে যেনেকৈ ইয়াৰ চূড়ান্ত শাস্তি বিচাৰিছে, আমিও কাৰ্বি আংলংবাসী হিচাপে এই শাস্তি আমি বিচাৰিছোঁ। সকলো ৰাইজকে শান্তি সম্প্ৰীতি আৰু আমাৰ সমন্বয় যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ, তাৰ বাবে সকলোকে মই বিনম্ৰ আহ্বান কৰি আজি এই মৌন সভা তথা আমি যি মৌন সমদল ইতিমধ্যে আমি বাহিৰ কৰিলোঁ, তাৰ মোৰ চমু বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।